आदिवासी कब्रा मिलिटेन्ट अफ आसाम ACMA आफादा खौरांगिरि मेल खुंदों। लोगोसे थांनाय आसाम विधानसभा बिसायख'थियाव देरहालांनाय बिजाथिफोरखौ हामलायथि जासिहरदों। শুভেচ্ছা জ্ঞাপন কৰিছো। আজিৰ মেইন উদ্দেশ্যখিনি হ'ল আমি সকলোৱে জানো যে কিছুদিন পূৰ্বে অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আৰু বিশেষভাৱে বিধানসভালৈ যিসকল প্ৰাৰ্থীয়ে নিৰ্বাচিত হৈ গ'ল তেখেতসকললৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। বিশেষভাৱে আমি মিত্ৰজোঁটৰ যিমান সদস্যসকল নিৰ্বাচিত হৈ গ'ল তেখেতসকলক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো, কিয়নো তেখেতসকলে পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে ফলাফল দেখুৱাব পাৰিলে আৰু আমি আশা কৰিছো তেখেতসকলৰ নেতৃত্বত বা বিজেপি দলৰ নেতৃত্বত নতুন চৰকাৰ গঠন হ'ব আৰু এই চৰকাৰখিনি সবল চৰকাৰ হওক, কামৰ চৰকাৰ হওক, তাকে আমি কামনা কৰিছো। অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে, সকলো জাতি জনগোষ্ঠীৰ লোকসকলক যাতে উন্নয়ন দিব পাৰে আৰু আমাৰ এই অসমখনক যাতে এখন অন্যতম ৰাজ্য হিচাপে চিহ্নিত কৰিব পাৰে, তাৰ ক্ষেত্ৰত আমি নতুন হ'বলগীয়া চৰকাৰখনক শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু লগতে আমি আজিৰ প্ৰথম কাৰ্যসূচীত যি আমাৰ ইয়াত আদিবাসীসকলৰ বীৰ সিদ্ধু আৰু কানহু মুৰ্মুৰ মন্দিৰ আছে আৰু তেখেতসকলক প্ৰতি বছৰে আমি জাতিটোৰ হকে আমি সন্মান দি আহিছো। ঠিক তেনেদৰে আজিও আমাৰ প্ৰথম কাৰ্যসূচী তেখেতসকলক আমি সন্মান যাচিছো আৰু সন্মান যাচাৰ উদ্দেশ্যই হ'ল আমি তেখেতসকলৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছো যাতে অসমত যাতে এটা ভাল চৰকাৰ হয়, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ, আৰু সেই চৰকাৰৰ দ্বাৰা যাতে আমাৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰা সকলৰ যি বেদনা আছে, যি আশা আছে, সেই আশাখিনিক যাতে পূৰ্ণ কৰিব পাৰে। তাৰ লগে লগে আমি অসম চৰকাৰক নতুনকৈ হ'বলগীয়া অসম চৰকাৰক আহ্বান জনাম যে আমি বিগত পূৰ্বৰ যি চৰকাৰ আছিলে বিজেপি নেতৃত্বাধীন চৰকাৰ, উক্ত চৰকাৰৰ লগত আমাৰ বিশেষভাৱে আদিবাসীৰ যি সমস্যাখিনি আছে, জনজাতিকৰণৰ পৰা আৰম্ভ কৰি আমাৰ 5টা সংগঠনৰ লগত শান্তি চুক্তি স্বাক্ষৰ, উক্ত আলোচনাখিনি আধৰুৱা হৈ আছে বিগত চৰকাৰৰ সময়ত, আৰু তেখেতসকলে আমাক সম্পূৰ্ণ প্ৰতিশ্ৰুতি দিছে যে পুনৰবাৰ চৰকাৰ গঠন হলে আমাৰ আদিবাসীৰ 5টা যুদ্ধবিৰতিত থকা সংগঠনৰ লগত শান্তি চুক্তি স্বাক্ষৰ কৰিব আৰু আমি সেইটোৰে বাট চাই আছো, আশা কৰি আছো আৰু আমাৰ দৃঢ় বিশ্বাস আছে নিশ্চয়কৈ আমাৰ এই নতুনকৈ হ'বলগীয়া চৰকাৰখনে আমাৰ দাবীসমূহ সম্পূৰ্ণৰূপে সমাধান কৰিব আৰু সেই মৰ্মে আমাৰ জাতিটোৰ উন্নয়নৰ কামনা কৰিছো। আমি সংগঠনৰ নেতৃবৃন্দ সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি আমি এই প্ৰেছ মিটটো এই কাৰণে দিছো বা দিব লগা হৈছে যে আমাৰ ইতিমধ্যে হৈ যোৱা বিধানসভা নিৰ্বাচনত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যিবিলাক আমাৰ নিৰ্বাচিত হৈছে বিধায়ক, বিশেষ কৰি তেখেতসকলক আমি সন্মানাৰ্থে আজি প্ৰেছ মিট কৰিছোঁ। আৰু যিহেতু আমাৰ যোৱা বিধানসভা ইলেকশ্যনত আমি 5টা সংগঠনে একেলগে মিলি আমি কাম কৰি আমি যিখিনি পাৰোঁ পৰাপক্ষত আমি আমাৰ যিটো সমৰ্থন আছিল, আমাৰ সমৰ্থনৰ যিটো বিধায়ক নিৰ্বাচিত হৈছে তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যাতে চৰকাৰ গঠন হোৱাৰ পিছত আমাৰ আদিবাসীসকলৰ যিটো সমস্যা আছে, দীৰ্ঘদিনীয়া সমস্যা, তাৰ প্ৰতি চৰকাৰে আমাক গুৰুত্ব দি যাতে আমাৰ আদিবাসীৰ কাৰণে কাম কৰি যায়
আৰু আমি অসমত বসবাস কৰা সমূহ জাতি জনগোষ্ঠী মিলিজুলি আমি থাকিব পাৰোঁ, সম অধিকাৰ সম উন্নয়ন যাতে হয় আৰু এটা শান্তি সম্প্ৰীতিৰ অসম আমি গঢ়িব পাৰোঁ তাৰে কামনা কৰি আজি আমি প্ৰেছ মিট দিছোঁ আমাৰ 5টা সংগঠনৰ হৈ। যুদ্ধমাৰী আকমাৰ ডিজিগনেটেড কেম্পত আমি 5টা সংগঠনৰ মুৰব্বী উপস্থিত হৈছোঁ, লগতে আমাৰ প্ৰেছ বুমে চবকে ধন্যবাদ দিছোঁ আৰু লগতে হৈ যোৱা বিধানসভাৰ বিধায়কসকল আৰু নৱগঠিত চৰকাৰলৈ মোৰ ধন্যবাদ থাকিল। লগতে আমাৰ যিটো 5টা যুদ্ধবিৰতিৰ সংগঠনৰ দাবীসমূহ দীৰ্ঘদিনীয়াৰ পৰা যেতিয়া আমি 2012-24 জানুৱাৰীত আম চেৰিমনি কৰিছিলোঁ, সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিল। তো আমি আশা কৰিছিলোঁ কংগ্ৰেছ চৰকাৰে সমাধান কৰিব, কিন্তু এখেতে সমাধান নকৰিলে, দুৰ্ভাগ্যজনক কথা। আমি যেনেকুৱা বিজেপি চৰকাৰ যোৱা 5টা বছৰ উকলি যোৱাৰ পিছতো আমাৰ ডিমাণ্ডসমূহ সমাধান হোৱা নাই। আমি আশাবাদী এখেতে কৰিব। যেনেকুৱা ঝাৰখণ্ড যেতিয়া হৈছিল তেতিয়া বিজেপি চৰকাৰৰ সময়ত হৈছিল, আৰু যেতিয়া BTC চুক্তি হয় তেতিয়াও বিজেপি চৰকাৰৰ সময়ত, আৰু নতুনকৈ হৈ যোৱা BTR চুক্তিটো এখেত বিজেপি চৰকাৰৰ সময়ত কৰিছে। ঠিক আমি ভাবিছোঁ আমাৰ যিটো দীৰ্ঘদিনীয়া সমস্যা আৰু ভাৰতৰ সংবিধানৰ যিটো ভাৰতবৰ্ষত সকলো ৰাজ্যতে আদিবাসীসকল ঠিক আমি আশা কৰোঁ আমাৰ অসমতো আমি সংবিধানৰ মৰ্যাদা পাম। আৰু লগতে আমি 5টা সংগঠনৰ যিটো যুদ্ধবিৰতিত আছোঁ, আমাৰ ডিমাণ্ড আমি বেছিকৈ আশা কৰোঁ আমাৰ আদিবাসী 5টা সংগঠনৰ লগত একত হ'ব লাগে, শান্তি চুক্তি হ'ব লাগে, আৰু ল'ৰাকেইটা লগত ৰিহেবিলিটেশ্যনৰ হ'ব লাগে। এইখিনি